মই মোক দিবলৈ কোৱা নাই, কিন্তু ঘৰখনৰ আন কাৰোবাকতো দিব পাৰিলেহেঁতেন। আমাৰ ইয়াত খোৱা বোৱা কিবা অসুবিধা পাইছে বুলি ফোন কৰি ক'লে চাগে, সেইকাৰণে ভায়েকে দালি টোপোলা বান্ধি আহি পাই গ'ল। ভায়েকেওতো এবাৰ ভাবি চাব লাগে, কিন্তু সৰু ল'ৰা নহয়। মাক বাপেকে সেইবোৰ শিষ্টাচাৰ নিশিকালিছে, বায়েকে লগালে আৰু ভায়েকে আহি পাই গ'লহি। এইটো সময়ত তুমি সেইবোৰ কথা ক'ব, এইটো সময়ত তাই সেইবোৰ কথা ক'ব। তুমি দুবৰীৰ পক্ষে মোৰ কথা কৈ আছা যে? এইটো কি ডাঙৰ কথা? ভায়েকে কিবা এটা বস্তু আছে, সেইটো ভায়েকক মিলি তোমাক দিব নেকি? মই মোক দিবলৈ কোৱা নাই, কিন্তু ঘৰখনৰ আন কাৰোবাকতো দিব পাৰিলেহেঁতেন। আমাৰ ইয়াত খোৱা বোৱা কিবা অসুবিধা পাইছে বুলি ফোন কৰি ক'লে চাগে ভায়েকক, সেইকাৰণে ভায়েকে লগে লগে দালি টোপোলা বান্ধি ইয়াত আহি পাই গ'লহি। আৰু ভায়েকটো এবাৰ ভাবি চাব লাগে, সিটো সৰু ল'ৰা নহয়। মাক বাপেকে একো শিষ্টাচাৰ নিশিকালে চাগে, ভায়েকে লগালে আৰু ভায়েক আহি পাই গ'লহি। এইটো সময়ত সেইবোৰ কথা ক'ব।